এভৰিৱান, মই মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কাতি বিহুৰ মোৰ ফালৰ পৰা আপোনালোকক সকলোকে হীৰা ভৰা মৰম যাচিলোঁ। আৰু আজি কাতি বিহুৰ কাৰণে একেবাৰে চিম্পলভাৱে মই ঘৰতে তেল পিঠা বনালোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ ভিডিঅ'টো। তেতিয়াহ'লে বলকচোন মোৰ ভিডিঅ'টো চাওঁ, আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইয়াতে মই 2 কাপৰ জোখত পিঠাগুড়ি ল'লোঁ। সকলোৱে জোখমতে ল'ব সেইটো। মই কমকৈ যিহেতুকে বনাম সেইটো কাৰণে মই কমাই লৈছোঁ। আৰু ইয়াতে মই কেইটামান চপ গুটি ব্যৱহাৰ কৰিছোঁ। এইটো নিদিয়াকৈও বনাব পাৰি, মই দিছোঁ টেষ্টটো ভাল হয় কাৰণে। ইয়াতে বেকিং চ'ডা দিছোঁ, ½ স্পুন দিছোঁ। আৰু মই মিঠৈটো এনেকৈ দিয়া নাই, মই মিঠৈটো ভালদৰে পানীত মিক্স কৰি অলপ গৰম কৰি লৈছোঁ। তাত চেকনি এখনে চেকি লৈছোঁ, তাত যিবোৰ লেতেৰা আছে এইবোৰ আঁতৰি যায়। আৰু মই প্ৰায় তেলপিঠা বনালে এনেকৈয়ে লওঁ, বেলেগে কেনেকৈ লওঁ মই নাজানো বাৰু, মই কিন্তু এনেকৈ ভাল পাওঁ বনাই। কাৰণ মিঠৈটো গোটাকৈ দিলে সেইটো লাম্পছটো ৰখি যায় ভিতৰত, ভাল নহয়। এনেকৈ ল'লে কোনো লাম্পছ নাথাকে। আৰু এইখিনি মই 3-4 ঘণ্টাৰ কাৰণে ৰেষ্টত থৈ দিম, তাৰপিছত মোৰ বেটাৰটো তৈয়াৰ হৈ যাব। এতিয়া মোৰ 3-4 ঘণ্টা হৈ গ'ল। এতিয়া মই ইয়াতে ৰুকা নাৰিকল জোখমতে দিছোঁ, আৰু মোৰ যিখিনি প্ৰয়োজন সেইখিনি দিছোঁ। নাৰিকল নিদিয়াকৈও বনাব পাৰি, ধুনীয়া হয়, কিন্তু মই নাৰিকল দিলে বেছি ভাল পাওঁ, সেইটো কাৰণে নাৰিকল দিছোঁ। আৰু এতিয়া মই লোহাৰৰ কেৰাহী এটাত গৰম হ'বলৈ দিছোঁ। ইয়াতে ৰিফাইন তেল ব্যৱহাৰ কৰি মই এনেকৈ এটা এটাকৈ মই বনাই যাম গোটেই পিঠাবোৰ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ইয়াতে যদি কিবা ভুল হৈছে বা কিবা ৰৈ গৈছে তেতিয়াহ'লে প্লিজ দেখুৱাই দিব।